উঠছে ক'ত গ'ল বাহিৰত গ'ল নেকি? আজি আমাৰ নাইট ৱাচিঙৰ 4 দিন হ'ব, 4 দিন মানে 4 ৰাতি আৰু এতিয়া অলমষ্ট 2:30 হৈছে। মই 2:20তে উঠিছোঁ, 2:20 উঠি পেলাই চাইছোঁ কোনোবা উঠিছে নে নাই। এখন ইয়াতে থাকে। এতিয়া বাজিল 3টা। আমাৰ জয়ানগৰ গণেশ মন্দিৰ আগত গৈ আছে ধ্ৰুৱদা আৰু চন্দন। আমি মন্দিৰ পাৰ হৈ আমি বিমলা বিবাহ ভৱন ফালে আহি আছো। বঢ়িয়া বিবাহ ভৱন বেচাৰি বিয়াখনো পাতি আছে। কি কুকুৰ নহয়, মানুহ এটা কেলা চুৰে নে কি কুকুৰ আছে এই বিমলাৰ ওচৰত। আমি হা নহয় চাওঁ বা চিংগুল আছে কি কৰি আছে এই বিমলাৰ চিকিউৰিটি নেকি? এইটো সিফালে গৈ আছে কিন্তু সোমাই আকৌ ওলাই গৈছে। মেইন ৰাস্তাত সোমাইছে গৈছে ৰবা। ক'ত গ'ল? চিকিউৰিটি এটা থাকে কিন্তু আজি আছেনে নাইবা। আমি এতিয়া পালোঁ বিমলা বিবাহ ভৱন। এইটো হৈছে গণেশ মন্দিৰ পথ। ইফালে হৈছে আমাৰ জয়ানগৰ চাৰিআলি। ট্ৰেফিক পইণ্টৰ লাইট জ্বলি আছে। আমাৰ বিমলাৰ চিকিউৰিটি দাদাজন এইজন এই বৰ্তমান ডিউটি কৰি আছে। দাদা কেনেকুৱা, ঠিকে আছা? ঠিক আছে, লগ পাম বাৰু, আহি থাকিম। কোনোবা এটা আহিছে মানুহ, চাওঁ ৰ। আমাৰ ছাৰ। কিহৰ গাড়ী? কিহৰ ট্ৰেক্টৰ আহে? কিহৰ ট্ৰেক্টৰে এইবিলাক? তাকেতো তই কিহৰ ট্ৰেক্টৰ গৈ আছ এইখন? সেইফালে এই গৈছে এইফালে চা। এইফালে হোৱা নাই দেখোন। ঠিক নাই, এইবিলাকতে টানি টানি লৈ যায়। 3টা বজাত ট্ৰেক্টৰৰ কি কাম? এইখন এই ডিজলেণ্ডৰ ফালে গ'ল, স্কুলৰ ফালে। ডিজলেণ্ড স্কুলৰ ফালে। কোনফালে গ'ল? ৰৈছে নেকি তাতে? এইফালে গৈছে। ট্ৰেক্টৰ নিচানে গাড়ী চাড়ীও টান হ'ব পাৰে। নহয়, ট্ৰেক্টৰতে মালবিলাক উঠাই লৈ যায়, তুমি গম পাইছা? কোনফালে গৈছে চাব পাৰিলে? এইফালে পুৰা আমাক দেখা পালে নহয়, এইফালে পৰা আহি থকা পুৰা স্পীডত গৈছে। এইফালে ওলাই গ'ল আৰু এখন বাইক আহিছে। এই বাউন্সাৰটো ছোৱালীজনী যেজনী বাউন্সাৰৰ কাম কৰে। হ'ব। আমি দেখাই নাপালোঁ না। এই আগৰ বুঢ়া দোকানে দি এই অজিত বাগানত এই চচপেন ল'ব আহিছে। এই চাহ খোৱা টাইম হ'ল নেকি? চাহ হোৱা নাই ৰ, বনাব লাগিব। এই গণেশ মন্দিৰ নামঘৰ না, আমি ইফালে আহিছোঁ গণেশ মন্দিৰ। আমাৰ টাইম হ'ল এতিয়া 3:24। বলেন চাহ লোৱা। সুধচোন ৱাকি টকি ক'ত আছে?
ওচৰত কোনে আছে? ক'তে? আমি বৰ্তমান ভিজিলেন্স বিভাগত আছোঁ। মৰ্ণিং ৱাক কৰা মানুহ নেকি? আমি অলপ ডিউটি দি আছোঁ, তাৰমানে চুৰৰ উৎপাতটো বেছি হৈছে। আমি বৰ্তমান ভিজিলেন্স বিভাগত আছোঁ। ট্ৰেক্টৰখন দেখা নেকি? বৰ্তমান দেখা নাই। হ'ব, সেইবিলাক যাব নালাগে। এই চাহ হৈছে পোহা হৈছে। চাহ হৈছে ৰবাই নললি মানে নেকি? আজি হিৰাণ বিস্কুট নাই, তাৰমানে বিস্কুট নাই। আগতে কয় বিস্কুটো আছে, কিন্তু মেইন মাল এইটো। পোহা চিৰাটো ভাজি কি খোৱা হৈ পৰে নেকি? চিৰা অঁ চিৰাটো ভাজি পেলাই পানী দিছে নেকি? আজি আমাৰ 4 ৰাতিৰ শেষ হ'ব হৈছে আৰু এতিয়া প্ৰায় 4টামান বাজিছে ৰাতিপুৱা। আমি ছাছপেক্টেড কিছুমান মানুহ দেখা পাইছোঁ আৰু এখন ট্ৰেক্টৰো দেখা পাইছোঁ। হয়তো নহ'বও পাৰে চোৰ, কিন্তু অলপ সন্দেহ আহিছিলে আমাৰ। আজি আমাৰ মানুহ বহুত, ছানডে মৰ্ণিং। গুড বাই বাই বাই। চন্দন, শুই থাক। আজিৰ কাৰণে অজিতেতো বহিছাই বঢ়িয়া কৰি। আজিৰ কাৰণে সমাপ্ত। সমাপ্ত আজি। 10-15 মান হ'ল চাগে। আৰু এতিয়াতো বৰ্তমান ধৰিব পৰা নাই চোৰ ৰাতি, কিন্তু ৰাতিপুৱা আমাৰ সন্মুখতে বহুত হাল্লা হ'ল। হাল্লা হওঁতে ওচৰৰ দাদাকেইজনে ধৰিলে এজনক, আৰু ধৰি পেলাই আমি বঢ়িয়াকৈ সকলোৱে মৰম কৰি পেলাই পুলিচৰ হাতত গতাই দিলোঁ। চ' এইখিনি জেগাত চোৰ আহিলে অলপ সাৱধান হ'ব, আৰু তাৰে পৰিণতিবিলাক চাই চিতিহে এইবিলাক জেগাত আহিব। চুৰ কৰাটো কেতিয়াও ভাল নহয়। নিজে কাম কৰি খোৱা, এই চুৰ কৰি পেলাই সহজভাৱে কেতিয়াও উন্নতি নহয়। গতিকে সাৱধানে চলিবা চোৰসকল। এইখিনি জেগাত স্পেচিয়েলি অলপ জয়ানগৰ নামঘৰ পথত সাৱধান।